হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। ময়ো ভালেই আছোঁ। আপোনালোক সকলো ঘৰতেই থাকিব। বিশেষ কাম নহ'লে ঘৰৰ পৰা ওলাই নাযাব আৰু মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব, কাৰণ এতিয়া ক'ভিডৰ ছিটুৱেশ্যনটো বহুতেই বেয়া। সেইবাবে আপোনালোক সুৰক্ষিত হৈ থকাটোৱেই সকলোৱে বিচাৰে আৰু ময়ো বিচাৰোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি মই আপোনালোকক দেখাবলৈ ওলাইছোঁ এটা হেল্ল' আই লুক। কেনেকৈনো হেল্ল' আই লুকটো মই বনাওঁ সেইটো আপোনালোকে চাই থাকিব। আৰু আপোনালোক যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে বেল বটনৰ সৈতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা কমেণ্ট আৰু এটা লাইকত মই উৎসাহিত হওঁ নতুন ভিডিঅ' বনাবলৈ। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আইব্ৰ'টো বনাই ল'ম। আজি মই আপোনালোকক জেল লাইনাৰে দেখাম কেনেকৈ আইব্ৰ' বনায়। দুয়োডাল চেলাৰী এনেকৈ ড্ৰ কৰি লোৱাৰ পাছত এতিয়া মই এডাল মাস্কাৰা ব্ৰাছৰ সৈতে হৈ গ'ল, দেখিছেনে? এতিয়া ডাৰ্ক লাগি আছে কাৰণ মই ফেচত মেকআপটো কৰা নাই। এতিয়া মই ব্যৱহাৰ কৰিম কনচিলাৰৰ বাবে এলিগলৰ প্ৰ' কনচিলাৰ। দুয়োডালতে এনেকৈ ভালকৈ কনচিলাৰ দি কাট কৰি লোৱাৰ পাছত এতিয়া ব্লেণ্ড কৰিব লাগিব। এতিয়া এটা কম্পেক্ট পাউডাৰৰ সৈতে মই ছেট কৰি ল'ম ভালদৰে কনচিলাৰখিনি। এতিয়া আই মেকআপটো ষ্টাৰ্ট কৰোঁ আহকচোন। এতিয়া এখন হিলাৰী ৰ'দা প্লেটৰ পৰা মই প্ৰথমতে ব্ৰাউন কালাৰটো পিক কৰিম।
এতিয়া কনচিলাৰ দি কাট কৰিব লাগিব মাজৰ অংশকণ, মানে ছাইডৰ কালাৰ দুটা একেই হ'ব আৰু মাজত বেলেগ কালাৰ হ'ব, সেইটোকে হেল্ল' আই লুক বুলি কয়। চাই থাককচোন। এতিয়া এখন সৰু অকণমানিকা আইশ্বেডো প্লেটৰ পৰা মই এয়া চব চিমেৰি কালাৰ হয়, ইয়াৰ পৰা এটা কালাৰ পিক কৰিম আৰু মাজত কনচিলাৰ লগোৱা জেগাখিনিত দি দিম। এতিয়া এটা লিকুইড গ্লিটাৰ আইশ্বেডো দি মই লগাই দিম। এতিয়া পুনৰ আকৌ এটা ডাৰ্ক কালাৰ লৈ ব্লেণ্ড কৰি দিম, যাতে এটা চিন ধৰিব পৰা নাযায়, সেইটো আপোনালোকে মন কৰিব। ব্লেণ্ডিংটোৱে মেইন আইশ্বেডোত। এতিয়া মই ইটো চকু আঁকি লওঁ, তাৰ পাছত আপোনালোকৰ লগত লগ পাই আছোঁ। হে গাইজ, এইটোৱে মোৰ ফাইনেল লুক আৰু এইটো আই মেকআপ সম্পূৰ্ণ হৈ গ'ল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰোঁ। যদি আপোনালোকে আই লুকটো ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ বাই বাই।